নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি যিহেতু আপোনালোকে গম পাইছে ইতিমধ্যে ব্লগবিলাকত মই দুদিনমান থকাকৈ আহিছোঁ মা ঘৰলৈ গৰম বন্ধ উদযাপন কৰিবলৈ। আৰু আজি আমি আহিছোঁ মোৰ পেহী ঘৰলৈ, মানে সৰু পেহী ঘৰলৈ। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ তেওঁৰ ওচৰলৈ, কিন্তু গৰম বন্ধ বুলিলেতো আমাৰ আৰু টিচাৰবিলাকৰ কাৰণে বা শিক্ষকসকলৰ কাৰণেতো আৰু ফুৰাৰ দিন নহয় জানো। ক'ৰবাত মই এটা পাইছিলোঁ বোলে জুলাই মাহটো অকল শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে ফেচবুক হোৱাটছআপ বা ইনষ্টাগ্ৰাম বোলে অকল জুলাই মাহটো টিচাৰ্ছৰ কাৰণে হৈ যায় বোলে। আৰু সেইটোৱে হৈছে আৰু এতিয়া আমাৰ। এতিয়া আজি আহিছোঁ এয়া মোৰ সৰু পেহী ঘৰলৈ। মই মা আহিছোঁ আৰু আৰু আমিকেইটাই আহিছোঁ। সেয়া আহি পিনি পাইছোঁহিয়ে, বেছি দেৰি হোৱা নাই। এয়া হৈছে পেহীৰ ঘৰখন। ৰাতিখনটো আপোনালোকে কি দেখিব একোৱে নেদেখি বাহিৰত, কিন্তু তথাপি একদম এনেই আপোনালোকক দেখাইছোঁ আৰু একদম চাৰিওফালে ধুনীয়া পূৰা সেউজীয়া পৰিৱেশ। দুফালে দুটা পুখুৰী আছে, এইফালে এটা পুখুৰী আছে আৰু এইটো চাইড এটা আছে, কিন্তু মই আপোনালোকে দেখাব নোৱাৰিম ৰাতি যিহেতু। আৰু এয়া গোসাঁই ঘৰ, গতিকে এয়া আৰু সোমাই গৈ এনেকৈ। আৰু ঘৰখন পেহী আছে ইমানেই ধুনীয়াকৈ ৰাখিছে নহয়, একদম মাতুম টোকাৰিকৈ চাওকচোন, বস্তুবিলাক ইমান ধুনীয়াকৈ ৰাখিছে নহয় জান। আইতাই ধুনুকৈ ৰাখিছেনে? তোমাৰ ভাল লাগিছে? নাই লগা, কেলে? এইফালে চোৱা তুমি, ধুনু লাগিছেনে? এনেই চুটি কৰি আছে। অকলে অকলে নাযাবা, তুমি ক'ত গৈছা? ওলাই। আৰু এয়া আৰু এনেকৈ পাছফালে আহি এটা ধুনীয়া বস্তু আপোনালোকক মই দেখাম। আৰু সেয়া হৈছে এয়া জুইশালখন আছে। পেহী ধুনীয়া বস্তু এটা দেখাওঁ, সেইটো হৈছে এয়া জুইশাল। এয়া ভাত পাতিছে দেখিছেনে? এনেকৈ মাৰ কাঢ়ি যে কিমান দিনৰ মূৰত ভাত খাম। আৰু এইটো শুই আছে। আৰু এইবিলাক চোৱাচোন বস্তু ইমান ধুনীয়াকৈ থৈছে, একদম লাইন পাতি থৈছে। এয়া আমাৰ দৰিয়দি হৈছে, চুলিখিনি বান্ধি দিছিলোঁ, খুলি দিলোঁ, এনেই তাই দুখ পাব বুলি। চুলিখিনি থিয় হৈ আছে এতিয়া। একযোৰ চুলিখিনি কাটি দিয়াৰ পিছত কিবা লৰা নিচিনা দেখিছোঁ মই। খালি ফ্ৰকটো পিন্ধিলে মানুহে গম পায় আৰু ছোৱালী বুলি। হয়নে? হয়নে নহয়? হয়। হয়, সেইটো এয়াৰ ফাইবাৰ লৈছে নেকি তেওঁলোকে? নে জিঅ' ফাইবাৰ? ইণ্টাৰনেটটো পাবৰ কাৰণে হেৰি কৰে নেকি? ইণ্টাৰনেট পাবলৈ তাৰ পাছৱৰ্ড চাছৱৰ্ড আছে নেকি? সেইটো কাৰণে গীতমে এটা ভাল বস্তু পালে, ট্ৰলিটো। এইটো মানে এনেকুৱা এটা পালেই হ'ল আৰু এইটো ঠেলি ঘূৰি ফুৰিব এতিয়া। মই তাইকো গাড়ী চাড়ী এখনো ভৰাই নিবলৈ নহ'লে পাহৰি থাকিলোঁ। সেইটো পাইছে ভালেই হৈছে আৰু এইটো লৈ ব্যস্ত হৈ থাকিব। ক'ত সোমাইছা তুমি? এই চকুটোত দুখ পাবা আকৌ। গাড়ী গেৰেজ এইটো গাড়ী গেৰেজ। তুমি ওলাই লোৱা, তেতিয়া গাড়ীখন সোমাব। ওলাই এইটোনো গাড়ী গেৰেজ যে বোলে তাৰ। নুচুবা, নাপায় এইবোৰ নুচুবা। ভৰাই দে আকৌ নোসোমাই। হ'ব তাতে থৈ দিয়া। হ'ব তাতে থৈ দিয়া, নোসোমাই। হৈ গ'ল, এইটো গেৰেজত সোমাই গ'ল দেই। তাত সোমোৱাবা, নালাগে হ'ব। ইয়াতে খাবলৈও কিবা অলপ বেলেগ টাইপৰ লাগে। আমাৰ সেইবোৰ নাজানো কৰিব, ৰংটো মানে তেনেকুৱা হয়। তাতে পিঠাটো ভজা পিঠা মানে। আৰু ভাৰ্গিৰ লগত খেলি থাকোঁতে মই আজি বিৰাট ধুনীয়া বস্তু এটা দেখিলোঁ, সেইটো হৈছে এলবাম। আজিকালি যে মানুহ ঘৰত এলবাম দেখিবলৈ নোপোৱা হয় ন। আজিকালি মানে দেখিলেও মোৰ মনটো ভাল লাগি গৈছে। মই চাওঁচোন ভিতৰতনো কি আছে। প্ৰথমতে আছে এয়া আউনীআটী ডেকা সত্ৰাধিকাৰ দেৱানন্দ গোস্বামীদেৱ। আৰু তাৰপাছতে এয়া গোটেই ঘৰৰ তেওঁলোকৰ আছে ভিডিঅ'। বস্তু এটা দেখাম দে আপোনালোকক। এয়া হয় পেহী হয় আমাৰ, কইনা হৈ থাকোঁতে এয়া দেখিছে। মই পেহীৰ বিয়াত মই মাত্ৰ 3 মহীয়া আছিলোঁ, সেইকাৰণে মোৰ ভিডিঅ' নাই ইয়াত। বিৰাট ধুনীয়া বস্তু এটা পালোঁ দেই, মোৰ একদম ভাল লাগি গৈছে দেখি। মোৰ ফটো চটো নাই বাৰু ইয়াত তেতিয়া, বাকী ককা আইতাহঁতৰ এনেকুৱা পুৰণা দিনৰ সেইবিলাক আছে।
এয়া পেহী চাওকচোন টিকলি চিকলি লগাই আৰু এই পেহা বৰ্তমান আমাৰ মাজত নাই বাৰু এয়া পেহা পেহী কিমান ধুনীয়া আছিলে চাওকচোন পেহী হয়নে এতিয়াও ধুনীয়া বাৰু তথাপি বহুত ধুনীয়া আছিলে বাপেকে জীয়েকে কাক চাইছে গম পায়নে এয়া মই হয় দেখিছোনে সেইজনী কইনা সজাইছিলে কোনে সজাইছিলে জানো আৰু এয়া মা পাপা আৰু মই ধুনীয়া মানে খাজানা এটা পালোঁ আজি এইটো এই নিচিনা তোমাৰ নিচিনা লাগিছে তাইক এতিয়া হয় নেকি ছোৱালী আমাৰ ন মমু মাৰ নিচিনা লাগিছে এই ৰ'বা পানী খাইছে ৰ'বা দেই খাই নি আজি স্পেচিয়েল জুইত বনোৱা লোকেল চিকেন আৰু পেহীয়ে বনোৱা নেকি আচাৰ খাই আছে আৰু এজন কি হ'ল নাজানো মোৰ কোচত উঠি আছে আহিছে খাই ল'ব দিছোঁ তাৰপিছত মই খাম আৰু গতিকে আমাৰ খাই বৈ হৈ গ'ল গতিকে আমি এতিয়া যাবলৈ লৈছোঁ গতিকে মোৰ ভিডিঅ'টো মই ইয়াতে সামৰি মাৰিছোঁ আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাৰু আজিলৈ আহিছোঁ বাই